ছ'চিয়েল এডৱৰ্ল্ডৰ যিটো নিউ ইনকম প্লেন, সেই ইনকম প্লেন মতে আপোনালোকে মাত্ৰ 10জন মানুহৰ এটা টীম বনাই, প্ৰত্যেকে 10জন মানুহৰ এটা টীম বনাই 15,33,378 টকালৈকে পাৰ ডে ইয়াৰ পৰা আৰ্নিং ল'ব পাৰে। কেনেকৈ সেইটো মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে যেতিয়া চেল্ফ এড ভিউ কৰে, নিজৰ 20 এডছ ভিউ কৰে, প্ৰত্যেকেই 6 ৰুপিজকৈ পায়। প্ৰত্যেকৈ 6 ৰুপিজকৈ পায়। ইয়াতে এইটো দেখাইছে চেল্ফ আৰ্নিং, প্ৰত্যেকে 6 ৰুপিজ। ঠিক তেনেকৈ আপুনি 10জন মানুহক আপোনাৰ ফাৰ্ষ্ট লেভেলত ৰেফাৰ কৰিলে, আপুনি নিজে ডাইৰেক্ট 10জন মানুহক আপোনাৰ তলত জইন কৰাইছে, সেইসকল আপোনাৰ ফাৰ্ষ্ট লেভেলত থাকিব। তেওঁলোকে যেতিয়া এড ভিউ কৰিব, তেওঁলোকে এড ভিউ কৰাৰ লগে লগে পাৰ মেম্বাৰৰ পৰা আপুনি 1 টকা 20 পইচাকৈ পাব। এইটো দেখাইছে ইয়াত আপোনাৰ ফাৰ্ষ্ট লেভেল, পাৰ মেম্বাৰ 1 টকা 20 পইচাকৈ পাব ডেইলি। তেতিয়া আপোনাৰ ডেইলি ইনকম হ'ব ফাৰ্ষ্ট লেভেলত 12 টকা। তাৰপিছত আপুনি যি 10জন মানুহক ৰেফাৰ কৰিছিলে, সেই 10জনেও যদি প্ৰত্যেকে 10জন ৰেফাৰ কৰে, তেতিয়া আপোনাৰ ছেকেণ্ড লেভেলত মেম্বাৰ হ'ব 100জন। এইটো 100জন মেম্বাৰ হ'ব। 100জন মানুহে যদি ডেইলি এড ভিউ কৰে, তেতিয়া আপোনাৰ পাৰ মেম্বাৰ 60 পইচাকৈ আপুনি পাব। 100জনৰ পৰা টোটেল হ'ব আপোনাৰ 60 টকা ডেইলি। ঠিক তেনেকৈ সেই 100জনে যেতিয়া 10জন ৰেফাৰ কৰিব, তেতিয়া আপোনাৰ থাৰ্ড লেভেলত হ'ব 1000 মেম্বাৰ। 1000 মেম্বাৰে যেতিয়া ডেইলি এড ভিউ কৰিব, তো 1000 মেম্বাৰৰ পৰা আপুনি ডেইলি পাৰ মেম্বাৰ 30 পইচা কৰি 300 ৰুপিজ পাব। ঠিক আছে, 300 ৰুপিজ পাব। ঠিক তেনেকৈ সেই 1000 মেম্বাৰৰ যেতিয়া পাৰ মেম্বাৰ 10জন কৰি ৰেফাৰ কৰিব, তেতিয়া আপোনাৰ ফ'ৰ্থ লেভেলত আহিব 10,000 মেম্বাৰ। 10,000 মেম্বাৰ আহিব। এইটো চাওক, 10,000 মেম্বাৰ অহাৰ লগে লগে 10,000 মেম্বাৰৰ পৰা আপুনি পাৰ মেম্বাৰ 30 পইচাকৈ পাব ডেইলি 30 পইচাকৈ পাব। 30 পইচাকৈ হ'লে 10,000ৰ পৰা আপোনাৰ ফ'ৰ্থ লেভেলত ইনকম হ'ল 3,000 ৰুপিজ। ঠিক আছে, সেই 10,000 মেম্বাৰে যেতিয়া 10জন ৰেফাৰ কৰিব, তেতিয়া আপোনাৰ ফিফ্থ লেভেলত আহিব টোটেল 1 লাখ মেম্বাৰ। 1 লাখ মেম্বাৰ আহিব। 1 লাখ মেম্বাৰৰ পৰা ডেইলি আপুনি 30 পইচা কৰি পাব। এইটো 30 পইচা কৰি পাব। 30 পইচা কৰি হ'লে আপোনাৰ 1 লাখ মেম্বাৰত হ'ব 30,000 ৰুপিজ ডেইলি। ঠিক তেনেকৈ সেই 1 লাখ মেম্বাৰে যেতিয়া 10জনকৈ ৰেফাৰ কৰিব, তেতিয়া আপোনাৰ 6 লেভেলত আহিব 10 লাখ মেম্বাৰ আহিব। 3 লাখ মেম্বাৰ আহিব। 3 লাখ মেম্বাৰে যেতিয়া এড ভিউ কৰিব ডেইলি, তেওঁলোকৰ পাৰ মেম্বাৰৰ পৰা 30 পইচা কৰি আপুনি টোটেল 3 লাখ ৰুপিজ আপোনাৰ ডেইলি ইনকম আছে। ঠিক আছে, 6 লেভেলত আপোনাৰ ইনকম ডেইলি 3 লাখ। ঠিক তেনেকৈ সেই 10 লাখ মেম্বাৰে যেতিয়া প্ৰত্যেকে 10জন ৰেফাৰ কৰিব, ঠিক তেতিয়া আপোনাৰ 7 লেভেলত হ'ব 1 crore মেম্বাৰ। 1 crore মেম্বাৰ হ'ব। সেই 1 crore মেম্বাৰে যেতিয়া ডেইলি এড ভিউ কৰিব, তেওঁলোকৰ পৰা আপুনি ডেইলি 12 পইচা কৰি পাৰ মেম্বাৰ 12 পইচা কৰি পাব। 12 পইচা কৰি হ'লে 1 crore মেম্বাৰৰ পৰা আপোনাৰ টোটেল হ'ব 12 লাখ টকা। ঠিক আছে, 12 লাখ টকা ডেইলি ইনকম। তেতিয়া আপুনি যদি গোটেই এই আপোনাৰ চেল্ফ 6 ৰুপিজৰ পৰা ফাৰ্ষ্ট লেভেল, ছেকেণ্ড লেভেল, থাৰ্ড লেভেল, ফ'ৰ্থ লেভেল গোটেই ইনকমকেইটা যদি আপুনি প্লাছ কৰে ডেইলি, তেতিয়া আপোনাৰ টোটেল ইনকম হ'ব 15,33,378 টকা পাৰ ডে'। এইটোৱে হৈছে ছ'চিয়েল এডৱৰ্ল্ডৰ নিউ এড ভিউ ডেইলি ইনকম প্লেন। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। ধন্যবাদ।